ৰাঙাপাৰা 24 নিউজলৈ সকলোকে স্বাগতম জনাইছোঁ যে এইবাৰ অলপ অনুষ্ঠানটি বেলেগতকৈ বেলেগ হ'ব আৰু লগতে এইবাৰ ৰেলৰ উন্নয়ন কৰা বুলি শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে আৰু এই উল্লেখৰ ব্যাখ্যাখিনি আপোনালোকে নিজে শুনকচোন। साथियों, बीते 6 साल से भारतीय रेल को नए भारत की आकांक्षाओं और आत्मनिर्भर भारत की अपेक्षाओं के अनुरूप ढालने का प्रयास किया जा रहा है। শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে যিদৰে কৈছিলে সেইদৰে কাম বৰ্তমান আৰম্ভ কৰা হৈছে। বৰ্তমান মালগাড়ীত ডেডিকেটেড কৰিডৰ বনোৱা হৈছে মালগাড়ীত। চাওকচোন এবাৰ কৰিডৰ বৰ্তমান কলৈ পৰা কৰলৈকে যাব এবাৰ চাওকচোন আৰু লগতে মই কৈ আছোঁ শুনক। গুজৰাটৰ পৰা যাব দিল্লীলৈকে, দিল্লীৰ পৰা আকৌ যাব আপোনাৰ জম্মু কাশ্মীৰ আৰু জম্মু কাশ্মীৰৰ পৰা পশ্চিম বংগলৈকে আহিব। গুজৰাটৰ পৰা জম্মু কাশ্মীৰলৈকে 1506 কিলোমিটাৰ বনোৱা হৈছে। তাতে জম্মু কাশ্মীৰৰ পৰা পশ্চিম বংগলৈকে 1875 কিলোমিটাৰ। ডেডিকেটেড ট্ৰেইন চলাৰ বাবে বৰ্তমান লিংক লাইন সম্পূৰ্ণ কৰিছে। সম্পূৰ্ণ কৰাৰ পিছতে ৰেলৱেৰ লিংক লাইনৰ বিদ্যুতত বৰ্তমান কাম আৰম্ভ কৰিছে।